হেল্ল' ফ্ৰেণ্ডছ, ৰাতিখনো এই দুজন ক'ত গৈছে চাই থাকোঁ আহক। কিন্তু তাৰ আগতে দেখাই লওঁ মই কি কৰি আছোঁ। মই বনাই আছোঁ বৰ্তমান হাঁহৰ মাংস। আৰু আজি আমাৰ ঘৰত সৰুকৈ পাৰ্টি এটা আছে। পাৰ্টি বুলিনো কি ক'ম, হাঁহৰ মাংস আচলতে আমাৰ ঘৰত সকলোৱে নাখায়। আমি মানে সেইটো কাৰণে নবৌ আৰু মই ভাইটি এনেকৈ মিলি পেলাই খাম বুলি ভাবিছোঁ। আৰু এইয়া দেখিছেনে, খুৰাই আমাৰ হাঁহটো কাটি দিবলৈ ওলাইছে। আৰু কাটি দিয়াৰ আগত ভিডিঅ' কৰিছোঁ বাবে খুৰাই হাঁই কৈছে সকলোকে দেই। খুৰাই মানে মোবাইল নচলায় যে, মোবাইলত ফটো উঠোৱাৰ বাবে খুব ভাল পাইছে। এয়া দেখিছেনে, গৰম পানীত হাঁহটো এইদৰে পাখিখিনি গুচাই ল'লে। আৰু বাকী কেনেকৈ কি কৰোঁ দেখাই থাকিম বাৰু। এয়া মই আকৌ আলুখিনি গুচাই ল'লোঁ। এতিয়া খুৰাই হাঁহটো পুৰি ল'লে আৰু ধুনীয়াকৈ পাখিখিনি গুচাই কাটিবলৈ আৰম্ভ কৰিয়েই দিলে। এয়া দেখিছেনে, যাবলৈ ওলালেই নবৌ আৰু আমি। আচলতে গোটেইকেইটা খৰি আনিবলৈ গ'লোঁ, ভিতৰত খৰি নাই। যিহেতু আমাৰ পাৰ্টিটো অকণমান দেৰিয়ে হৈ গ'ল, ঘৰৰ সকলোকে খুৱাই বুৱাই আজৰি হোৱাৰ পিছতহে আমি আচলতে খানাটো খাইছোঁ। এয়া আজি আকৌ মাংস ভাইটিয়ে বনাব। কেনেকৈনো বনাই আছে চাওকচোন। পিঁয়াজ দিছে, তেল দিছে, ধুনীয়াকৈ ভাজি লৈছে পিঁয়াজখিনি। এতিয়া দি দিব মাংসখিনি। আৰু ভাইটিক মানে আমি জোকাই আছোঁ দেই, ছোৱালী চাইছেনে নাই। আৰু সেয়া দেখিছেনে, লাজতে আমাক কিবাকিবি কৈ আছে। এতিয়া মাংসখিনি এনেকৈ বনাই আছে ভাইটিয়ে। আৰু খুৰাকক বহুত দিনৰ মূৰত লগ পাই দেখিছেনে, ভতিজাকহঁতে কেনেকুৱা অৱস্থা কৰিছে। এতিয়া মাংসখিনি হৈছেনে অকণমান চাই লওঁ। মাংসখিনি প্ৰায় হ'বই হ'ল আৰু আচলতে আমাৰ কি হয়, সৰু ল'ৰা ছোৱালী থকাৰ বাবে জলকীয়া নিদিয়াকৈ কাঢ়িবলগীয়া হয়। সেইবাবে পানী অকণ সৰহকৈ দিয়া হ'ল দেই। ল'ৰা ছোৱালীবিলাকে আকৌ জোল হ'লেহে ভাত খাই ভাল পায়। এইয়া দেখিছেনে, সকলোৱে খোৱাৰ আগে আগে কেনেকৈ নৃত্য কৰি আছে। এতিয়া হৈ গ'ল, আমি খাই লওঁ দেই ভাতকেইটা।